হাজাৰবাৰ কম লাখবাৰ কম বিজেপি মুৰ্দাবাদ বিজেপিয়ে জুবিন দাক ছিংগাপুৰলৈ লৈ গৈছিলে বেলেগ কথা নাই মই কৈছো মই আকাশ দলে মই কৈছো আপোনালোকে ইয়াত সাধাৰণ মানুহে যেতিয়া বিজেপি মুৰ্দাবাদ বুলি কয় ৰাউণ্ড ৰঙা চিম্বল দেখুৱাই পলিটিকেল শ্লোগান বুলি ক'বলৈ আহে মই কৈছো মোক দেখুৱাব পলিটিকেল শ্লোগানৰ লগত সম্পৰ্ক নাই ইয়াত জুবিন দাক ছিংগাপুৰলৈ মাতি নিলা তোমালোকে ছিংগাপুৰত কি অৱস্থাত জুবিন দা আছিলে তাৰ দায়িত্ব ল'লানে আজি আপোনাৰ এই জুবিন দাৰ মেনেজাৰ বুলি যি নিজকে প্ৰথম মেনেজাৰ বুলি কয় আপোনাৰ বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা শুই আছিলে নেকি ছিংগাপুৰত যেতিয়া জুবিন দা আছিলে তোমাৰ কি একো দায়িত্ব নাই তুমি এনেই বন্ধু এতিয়া এনেকুৱা ধৰণৰ কথা বতৰা কৈ লাভ নাই স্পষ্ট কথা যে আপোনালোকৰ এছআইটিয়ে যি তদন্ত কৰিছে এই তদন্ত যদি সঁচা তদন্ত হ'ব লাগে তেনেহ'লে হাই কমিশ্যন অফ ইণ্ডিয়া তদন্তৰ আওতাত আহিব লাগিব বিদেশ মন্ত্ৰণালয় তদন্তৰ আওতাত আহিব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইভেন তদন্তৰ আওতাত আহিব লাগিব তেওঁ নাজানো বুলি কৈ পেলাই ইয়াত ছিগনেচাৰটো কিয় কৰিলে আপুনি হাই কমিশ্যনৰ চিঠিখনত আপুনি চহী কৰি চিলটো কেলে মাৰি দিলে আপুনি মিছা কথাটো ক'বলৈ আপোনাৰ মানে এতিয়া যে লুকুৱাবলৈ যত্ন কৰিছে তেওঁ পলাব নোৱাৰে ন চিল মোহৰ মাৰি দিলে তেওঁ চহীটো কৰি দিলে এতিয়া হিমন্ত বিশ্ব শৰ্মাই শ্যামকানু মহন্তৰ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল নাজানো বুলি ক'লে কি আমি বিশ্বাস কৰিম নেকি আমি পাগল নহয় বুৰ্বক নহয় আমি চব কথা বুজি পাওঁ আমি মেইন কথাত ধৰিম আজি জন্মদিনটোৰ পৰাই কৈছো অসমবাসী ৰাইজেও এটা কথা আপোনালোকে আজিৰ পৰা এই জুবিন ক্ষেত্ৰৰ পৰা মনত লৈ যাওক জুবিন দাক ছিংগাপুৰলৈ মাতি নিছিলে হাই কমিশ্যন অফ ইণ্ডিয়া ভাৰত চৰকাৰ মানে বিজেপি চৰকাৰ মানে হিমন্ত বিশ্ব শৰ্মা সিদ্ধাৰ্থ শৰ্মা মানে যুৱ মৰ্চাৰ এই সাংস্কৃতিক তত্ত্বাৱধায়ক সেইটোহে মই চিনি পাওঁ শ্যামকানু মহন্ত হিমন্ত বিশ্ব শৰ্মা এই মানুহবিলাক বিজেপিৰ মানুহ আমি কি নাজানো সেই কথা আজি হিমন্ত বিশ্ব শৰ্মাক বিজেপিত জইন কৰালে কোনে শ্যামকানু ফেমিলি নহয় নেকি মিটিংবিলাক দেখোন তেওঁলোকৰ ঘৰত আছিলে মই নিজে দেখি আছো আপোনালোকে দেখি আছে সংবাদ মাধ্যমে গতিকে মিছা কথা কৈ লাভ নাই এতিয়া জুবিন দাক হত্যা কৰাৰ পাছত হিমন্ত বিশ্ব শৰ্মাই ৰক্তদান কৰিলে জুবিন দা ঘূৰি নাহে ৰক্তদান কৰিম বুলি কৈছে প্ৰথমতে যেতিয়া আপোনাৰ তাত যে দায়িত্ব নললে আপোনালোকৰ কোনো ৰেছপন্সিবিলিটি যে তাত নললে জুবিন দাৰ ৰক্তক্ষৰণ কৰি থকা অৱস্থাত এই মেনেজাৰজন ক'ত আছিলে সেই কথাটো কৈছো মই পবিত্ৰ মাৰ্ঘেৰিটা ক'ত আছিলে তেতিয়া তেওঁতো বিদেশ ৰাজ্যমন্ত্ৰী ছিংগাপুৰ অনুষ্ঠানটোত তেওঁ জুবিন দা তাত থকা অৱস্থাত তেওঁ ক'ত আছিলে সেই কথাটো মই বাৰম্বাৰ উত্থাপন কৰিছো আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ নাটকবাজি বহুত হৈ গৈছে আপুনি লাখপতি বাইদেউ দি বা আপোনাৰ হিতাধিকাৰী আঁচনি দি থাকিলেও জুবিন দাৰ কথা কিন্তু আমাৰ অসমীয়া মানুহৰ ইয়াত আছে ইয়াত কলিজাত আছে মনত আছে আমাৰ প্ৰাণ জুবিন দা গতিকে জুবিন দাৰ ক্ষেত্ৰত আপোচ নহয় সেই কথাটো স্পষ্ট জুবিন দাৰ ন্যায় আমাক লাগিব যিটো ন্যায় প্ৰকৃত ন্যায় সেই চাহৰ দোকানীক তদন্ত কৰি ন্যায় দিম বুলি ক'লে আমি এইটো বিশ্বাস নকৰো